বৰ কনফিউজ হৈ গৈছোঁ মই। ইয়াত কনফিউজ হ'বলৈ একো নাই। চাওক দাদা, গাখীৰ খালে বল পায়, মদাহী মানুহৰ ভয় নাই। গাখীৰ খালে দেহা ভালে থাকে, মদ খালে মন ভালে থাকে। গাখীৰ খাই গোটেই জীৱন জীয়াই থাকিব পাৰি। মদ নাখালে জীয়াই থাকিবই নোৱাৰি। চাহ, মিঠাই, দৈ, পনীৰ এই সকলোবোৰে গাখীৰ। হুইস্কি, ভদকা, বিয়েৰ, ৰম এই সকলোবোৰে মদ। হ'ব আপোনালোকে এতিয়া তৰ্ক কৰিব নালাগে, মানে যিহেতু আমাৰ অনুষ্ঠানটো সামৰিবলৈ হৈছে, গতিকে শেষৰ সময়খিনিত আৰু এনেকৈ চিঞৰ বাখৰ কৰিলে ভাল নালাগে, নহয় জানো ৰাইজ? ইণ্টাৰভিউ কি শেষেই হ'বলৈ হ'ল নেকি? হয় সময় হৈ গৈছে মানে। বৰ আচৰিত মানুহ দেই আপুনি। কেলা ইমান দেৰিৰ পৰা বহি আছো ভোকে পিয়াহে, বোলে মদ অকণ খাব নেকি বুলি সুধি নাচালেও। হয় নাই বাৰু কওকচোন আপুনি? কথাটো মিছা নহয় বাৰু, গাখীৰ অকণমান সুধি চাব পাৰিলেহেঁতেন আপুনি। অনুষ্ঠানটো শেষ কৰি লওঁচোন আগতে, তাৰপিছত খাম নে কি হে? আপোনালোকে যোনটো ভাল পায় আৰু হে। হ'ব। মজা, বঢ়িয়া। পইচাটো কিন্তু মই নিদিওঁ।